হে এভৰিৱান, আজি আকৌ এইফালে দেখিছে ৰাতিৰ ভাত সাজ যোগাৰ কৰিবলৈ ওলাইছোঁ মই। আৰু এইফালে দেখিছে নহয়, এইকেইটা হৈছে ভোট জলকীয়া, ঘৰৰে দেখিছে গছতে লাগি থকা, ইমান ধুনীয়া। খালি অলপ অলপ পকিছিলে, সেইকাৰণে ছিঙি দিয়া হ'ল, পৰুৱাই খাই দিছে জলকীয়াবোৰ। আৰু এইফালে যে মই কাটি কিনে থলোঁ, এই চব্জিটো কি বুলি কয় বাৰু আপোনালোকে? চবতে কিজানি ঠাই ভেদে ইয়াৰ নামবোৰ বেলেগ বেলেগ, কিন্তু আমাৰ ইয়াত স্কোৱাছ বুলি কওঁ আমি। সেয়া মই স্কোৱাছ আৰু আলু কাটি ল'লোঁ। তাৰপিছত এইফালে দাইল তিয়াই থৈছিলোঁ মই, এয়া চব্জি ৰেডি হৈ আছে। এইফালে মাছো মোৰ ফ্ৰাই কৰি থোৱা আছে। তাৰপিছত এয়া বেঙেনা ফ্ৰাই কৰিবলৈ থৈছোঁ বেচন দি, আৰু এইফালে হৈছে বিলাহী। আৰু এয়া হৈছে নৰসিংহ মই পাচলিত দি খাবলৈ বিৰাট ভাল পাওঁ। এয়া মই চব কাটি ৰেডি কৰি ল'লোঁ। তাৰপিছত চবতকৈ প্ৰথমে মই পাতি লৈছোঁ দাইলখিনি। আজি মই কি বনাম সেইটোৱে আপোনালোকক দেখাইছোঁ। তো দাইলখিনি পাতি লৈছোঁ, তাতে মই কাটি পিঁয়াজ দি দিলোঁ। দাইলত ফ্ৰণ মাৰিবও পাৰে আপোনালোকে, ফ্ৰণ দিয়া মানে তেল মাৰিব পাৰে, আমি ফ্ৰণ দিয়া বুলি কওঁ সেইটো। মই কিন্তু সেইটো কৰা নাই, ইয়াতে পিঁয়াজ কাটি দি দিছোঁ, হালধি নিমখ তেল চব একেবাৰে দি দিম। দি মেলি তাৰপিছত মই কুকাৰত পাতি দিলোঁ। তাৰপিছত এতিয়া দাইলৰ দুটামান চিটি মাৰিলে দাইল হৈ যাব মোৰ। এইফালে মই গেছত দাইল পাতি দিলোঁ, আৰু বাহিৰতে মই বনাব লৈছোঁ আঞ্জাখন। ইয়াতে মই তেল দি দিলোঁ। দি মেলি তেলখিনি গৰম হোৱাৰ পিছতে মই ইয়াত দি দিম নহৰু দুফুটামান। এয়া গোটা নহৰু মই আজি মানে অকণমান বেলেগ ধৰণে বনাইছোঁ। আদা নহৰু পেষ্ট নিদিওঁ মই, ইয়াত নহৰু দিছোঁ আৰু পাঁচফোৰণ দিছোঁ, আৰু তাতে দি দিছোঁ মই পিঁয়াজখিনি। এইখিনি ভালদৰে অকণমান ভাজি ল'ম। নহৰু কেইফুটা আগত দিয়া হ'ল যিহেতু, সেইকাৰণে কালাৰ সোনকালে হৈ গ'ল। আৰু ইয়াতে মই পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পিছতে মই ইয়াতে জলকীয়া, তাৰপিছত নৰসিংহ আৰু বিলাহীখিনি এড কৰি দিলোঁ। এতিয়া এইখিনি ভালদৰে অকণমান ভাজিম মই। আৰু ভাজি মই যিহেতু আপোনালোকক কৈছিলোঁ যে ইয়াত আদা নহৰু পেষ্ট দিয়া নাই, মই ইয়াতে দিছোঁ হালধি নিমখ আৰু ধনিয়া পাউডাৰ অকণমান দি কিনে এইখিনি মই আকৌ অলপ দেৰি ভাজিম ভালদৰে। তো বন্ধুসকল, মই মছলা ভাজিছিলোঁ, এইফালে বাকীখিনি যে মই পাচলিখিনি তাত দিলোঁ, ভাজিলোঁ, সেইখিনি মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ। মানে মোৰ প্ৰব্লেম এটা হ'ল সেইখিনি সময়তে। ছ' মই এইখিনি এৰি মানে মই নিজৰ কামটো মানে প্ৰব্লেমটো ছল্ভ কৰিবলৈ যাবলগীয়া হ'ল, সেইটো কাৰণে আম্মাই এইখিনি ভাজি মেলি ৰেডি কৰি দিছিলে। ছ' মই আপোনালোকক আকৌ অকণমান দেৰিৰ পিছত মোৰ নিজৰ কামটো শেষ হোৱাৰ পিছতে মই আহিলোঁ। তো তেতিয়ালৈকে চব্জি ভাজি হৈ গৈছিলে। ভাজি শেষ মানে কি, পানী এড কৰিলোঁ, আৰু তাৰপিছত আঞ্জা ৰেডি হ'বলৈ হ'ল। এতিয়া আৰু ইয়াত অকল মাছ এড কৰিবলৈ বাকী আছে। মই ইয়াত বেছি মছলা দিয়া নাই, সেইটো কাৰণে অকণমান জোলখিনি মানে অকণমান পাতল দেখাইছে চাগে। আৰু ইয়াতে মই গৰম যিহেতু এতিয়া, সেইকাৰণে বেছি মছলা চছলা খোৱা নাই। আৰু ইয়াতে মাছ এড কৰি দিলোঁ, তাৰপিছত উতলিলে। আৰু ফাইনেলি আমাৰ এইফালে দেখিছে নহয়, মাছ স্কোৱাছ আলুৰ আঞ্জা ৰেডি হ'ল। আৰু মানে মই কৈছোঁ নহয় যে মোৰ এটা প্ৰব্লেম হ'ল, যোনটো মই আপোনালোকৰ আগত ক'ব নোৱাৰোঁ। ছ' সেইটো কাৰণে মই হেৰি কৰিব নোৱাৰিলোঁ, আৰু মই সেইফালে বেঙেনা ফ্ৰাই কৰিবও নোৱাৰিলোঁ, চব তেনেকেই থাকিলে। তো ভাত সাজ তেনেকৈ খোৱা হ'ল। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। লগ পাম আকৌ আপোনালোকক নেক্সট এটা ভিডিঅ'ত। তেতিয়াহ'লে আজিলৈ বাই।